Hello everyone, Ansari Sir ATP channel সকলকে স্বাগতম জনাইছো। এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অনলাইনত নিয়োগ বিনিময় কাৰ্ডৰ বাবে আবেদন কৰক। এমপ্লয়মেন্ট এক্সচেঞ্জত এতিয়া অফলাইনত নহয় অনলাইনত কৰিব লাগে। অনলাইনত কৰিবলৈ হলে কি ডকুমেন্ট লাগিব ইয়াৰ বিষয়ে জনাম আৰু আমি জানো যে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰটো খুবেই প্ৰয়োজন আছে। সেইবাবে এমপ্লয়মেন্ট এক্সচেঞ্জত যিমান সোনকালে পাৰে ৰেজিষ্ট্ৰেচন কৰি লওক। 27 সেপ্টেম্বৰ 2021 ৰ আগতে অসমত যিকোনো নিযুক্তি বিনিময়ৰ পৰা মেনুৱেলি জাৰি কৰা পঞ্জীয়ন নম্বৰবোৰ কেৱল 31 মাৰ্চ 2022 লৈকে বৈধ থাকিব আৰু 31 মাৰ্চ 2022 ৰ পিছত সেই পঞ্জীয়ন নম্বৰবোৰ অবৈধ বুলি গণ্য কৰা হ'ব। অৰ্থাৎ 31 মাৰ্চৰ ভিতৰতে আপোনালোকে নিজৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনটো কৰি লওক। ডকুমেন্ট ৰিকোয়াৰ্ড ফৰ অনলাইন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কি ডকুমেন্ট লাগিব? প্ৰথমতে মোবাইল নম্বৰটো লাগিব, যিটো নম্বৰ আধাৰ কাৰ্ডৰ লগত আছে। আধাৰ কাৰ্ড বেসড এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰটো হ'ব, সেই কাৰণে আধাৰ কাৰ্ড জড়িত থকা মোবাইল নম্বৰটো লাগিব। মোবাইল নম্বৰ লগতে ডকুমেন্ট যিবিলাক আছে, আপুনি যিমান দূৰ কোৱালিফিকেশন আছে সেই কোৱালিফিকেশনৰ গোটেইখিনি স্ক্যান কৰিব লাগিব, PDF বনাব লাগিব। লগতে এজ প্ৰুফ হিচাপে সাৰ্টিফিকেট লাগিব, বাৰ্থ সাৰ্টিফিকেট নাইবা SSLC এডমিট কাৰ্ড নাইবা স্কুল সাৰ্টিফিকেট হলে হ'ব। এইকেইটা ডকুমেন্ট খুবেই প্ৰয়োজন আছে, যিবিলাক আপোনাৰ এডুকেশনাল ৰিলেটেড যিবিলাক কোৱালিফিকেশন আছে গোটেইখিনি লাগিব। লগতে আধাৰ কাৰ্ড লাগিব, ড্ৰাইভিং লাইসেন্স, এজ প্ৰুফ হিচাপে যেনেকৈ এডমিট কাৰ্ড নাইবা বাৰ্থ সাৰ্টিফিকেট নাইবা স্কুল সাৰ্টিফিকেট লাগিছিল তেনেকৈ প্ৰুফ অফ ৰেসিডেন্সি, আধাৰ কাৰ্ড উইথ পাৰ্মানেন্ট এড্ৰেছ উইদিন দ্য ষ্টেট অফ আসাম, ড্ৰাইভিং লাইসেন্সটো লাগিব, কপি অফ চিটা নাইবা জমাবন্দী হলে হ'ব, কপি অফ পাসপোর্ট, সার্টিফাইড কপি অফ ইলেক্ট্রাল রোল অর্থাৎ ভোটার কার্ড, যিকোনো এটা ডকুমেন্ট হলে হল। যদি কাস্ট সার্টিফিকেট আছে তেনেহলে SC ST OBC MOBC EWS যদি আছে তেনেহলে সেই ডকুমেন্টখিনি দিব লাগিব। লগতে PWD যদি ক্যান্ডিডেট হয় তেতিয়া হলে PWD সার্টিফিকেটটো দিব লাগিব, পারসন উইথ ডিসেবিলিটি। তো অতি সোনকালে এপ্লাই কৰক, সময় খুব কম আছে। থ্যাংক ইউ ফৰ ওয়াচিং। যিমান সোনকালে পাৰে অনলাইন আবেদন কৰি লওক।